হয় আপোনাৰো বাহন আছে নেকি? যদি আছে তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। মন গ'লে বাহন উলিয়াব নোৱাৰিব ৰাজপথলৈ। হয়, নো এণ্ট্ৰি, ব্ৰেকিং নিউজ লৈ আহিছোঁ সবিশেষ। মন গ'লে যিকোনো সময়ত ৰাজপথলৈ উলিয়াব নোৱাৰিব আপোনাৰ বাহনখন, মনত ৰাখিব। হয়, ইন্ধনৰ সংকটৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে আনিলে এই নতুন নিয়ম। প্ৰশাসনে নিৰ্ধাৰণ কৰি দিব কোনদিনাখন আপোনাৰ বাহন উলিয়াব পাৰিব আপুনি। অডি ইভেন ভেকুৱেল মুভমেণ্ট ছিষ্টেমত আৰম্ভ হ'ব এই পদক্ষেপ। এদিন যুগ্ম নম্বৰ প্লেটৰ বাহন চলিলে পিছদিনাখন চলিব অযুগ্ম নম্বৰৰ প্লেটৰ বাহন। হয়, শেহতীয়াকৈ ছিকিম চৰকাৰে ৰাজ্যবাসীৰ বাবে আনিলে এই নতুন নিয়ম। ব্ৰেকিং নিউজ। অৱশ্যে বাইক টেক্সি কেবক ৰেহাই দিয়া হৈছে এই নিয়মৰ পৰা। হয়, এম্বুলেন্স, অগ্নি নিৰ্বাপক বাহিনী, সেনাৰ বাহন নপৰে এই নিয়মৰ আওতাত। ব্ৰেকিং নিউজ। হয়, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। সপ্তাহৰ শনি আৰু দেওবাৰে স্বাভাৱিকভাৱে ৰাজপথত চলিব পাৰিব বাহন। হয়, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। হয়, ব্ৰেকিং নিউজ।